বড়বাজাৰ বিচিডিচিৰ বাবে খুবেই উল্লেখনীয় দিন। আজি আমি গোটেই আমাৰ বিচিডিচিৰ গণ্যমান্য ব্যক্তি, আমাৰ দলৰ কৰ্মকৰ্তা বা আমাৰ সমাজৰ বহুত ব্যক্তিসকলক লৈ পেলাই কমেও আমি 30টামান আঁচনিৰ আজি আধাশিলা কৰিছোঁ, স্থাপন কৰিছোঁ, ক'ৰবাত আমি মুকলিও কৰিছোঁ। তো এইটো আমাৰ কাৰণে অত্যন্ত উল্লেখনীয় ইয়াৰ বাবে আমাৰ চৰকাৰ বেছি দিন হোৱা নাই, মাত্ৰ 3-4 মাহ হৈছে। 3-4 মাহৰ ভিতৰত আমি যোৱা নিৰ্বাচনত যি ধৰণে কথা দিছিলোঁ, কথা দিয়া মতে আমি যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছোঁ। তো এই কথাকে ৰাইজক জনাবৰ বাবে আজি আমি এই অনুষ্ঠান লৈছোঁ আৰু ৰাইজে যথেষ্ট ভাল পাইছে। আজি আমি বড়বাজাৰত এটা ৰংগমঞ্চ আৰু পেণ্ডেল বনাবৰ কাৰণে 50 লাখ টকাৰ আধাশিলা স্থাপন কৰিছোঁ। শিৱৰাই আশ্ৰমত আমি গেট বনাবৰ কাৰণে আধাশিলা স্থাপন কৰিছোঁ। তাতে এটা শ্মশান আছিল, তাতে আমি ৰেষ্ট হাউচ দিছোঁ। তাৰপিছত এটা চিচি ব্লকৰ ৰাস্তা প্ৰায় 70 লাখ টকাৰ বাঙালী গাঁৱত, আৰু তাৰপিছত চাউতাল গাঁৱত 50 লাখ টকাৰ এটা গালি কণ্ট্ৰল, তাৰপিছত প্ৰায় 30 লাখ টকীয়া এটা কালভাৰ। তো অন্যান্য আৰু অসম দৰ্শনৰ বহুতো ধৰ্ম অনুষ্ঠান আজি আমি আধাশিলা স্থাপন কৰিছোঁ। তো অকল এইটোৱেই নহয়, কিছুদিন মাহৰ আগত আমাৰ সন্মানীয় BTCৰ চিফ সন্মানীয় হাগ্ৰাম আলী ডাঙৰীয়া নিজে আহি বড়বাজাৰৰ মেইন সমস্যা এইটোৱে আছিল কি, বড়বাজাৰৰ পৰা বৰঝাৰলৈকে যোৱা ধনশিৰি নদীৰ ওপৰত তৃতীয় বা চতুৰ্থ হ'ব পাৰে এইটো দলং বনাব লাগে। এই কথাটো আমি যোৱাবাৰ নিৰ্বাচনত ৰাখিছিলোঁ। এইমতে আমি 1 মাহ নাযাওঁতে আধাশিলা স্থাপন কৰিছোঁ, এতিয়াৰ কাম আৰম্ভ হৈছে। তো এইটোৱে আমি বুজাইছোঁ যে BPF আচল হ'ল আমাৰ উন্নয়ন, আমি উন্নয়ন কৰিম। আমি যিমানে কথা কৈছোঁ তাতকৈ বেছি উন্নয়ন কৰিম, আৰু ইয়াৰে প্ৰমাণ আজি আমি দেখাইছোঁ যে আমি 4 মাহ নহওঁতে এইখিনি উন্নয়ন যে আমি পাইছোঁ। আজি বড়বাজাৰবাসী অত্যন্ত সুখী, তেওঁলোকে আমাৰ কাম কাজ যথেষ্ট ভাল পাইছে। আৰু এইবাৰ আমি আশা ৰাখিছোঁ বড়বাজাৰ অঞ্চলৰ যি সঁহাৰি এইটো আমি বহুত বেছি পাম, আৰু আহি থকা বিধানসভা নিৰ্বাচনত এই বড়বাজাৰ BCDCৰ পৰা যোৱাবাৰ যিমান ভোট পাইছোঁ তাতকৈ বহুত গুণ বেছি আমি এইবাৰ ভোট পাম। আমি বিচাৰটো ৰাইজে কৰি আছে, তাৰ কাৰণে আমাক জিকাইছে। তো আমিও কথাত বেছি ক'ব মন নাযায়, আমি কৰিম, বহুত কাম কৰিম।